ভিডিঅ'টি চোৱাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবহে। নমস্কাৰ, এনিটপিক চেনেললৈ স্বাগতম জনাইছোঁ মই চম্পকে। আজি আমি টেলিভিছনৰ কিছু ইতিহাসৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ টিভি। যে অশেষ কষ্ট, অনেক শ্ৰম, পৰীক্ষা নিৰীক্ষা আৰু নেৰানেপেৰা চেষ্টাৰ ফলত 1925 চনত জন লগি বেয়াৰ্ড নামৰ ব্ৰিটিছ বিজ্ঞানী এজনে ইয়াক আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ল। ইংলেণ্ডৰ হেলেনবৰ্গুৰ ডাম্বাৰটন চায়াৰ নামে মাছমৰীয়া গাঁও এখনৰ এটি সম্ভ্ৰান্ত পৰিয়ালত 1888 খ্ৰীষ্টাব্দত তেওঁৰ জন্ম হৈছিল। বাপেক জন লাগীৰ এওঁ আছিল একমাত্ৰ ডাঙৰ পুতেক। 1988 চনত সমগ্ৰ বিশ্বতে এওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। দূৰদৰ্শন আৱিষ্কাৰ হ'বৰ বেছি বছৰ হোৱা নাই যদিও ইতিমধ্যে পৃথিৱীৰ ধনী দুখীয়া সকলো দেশতে ইয়াৰ ব্যাপক প্ৰচলন আৰু প্ৰসাৰ ঘটিছে। অৱশ্যে ব্যয়বহুলতাৰ কাৰণে উন্নত দেশৰ তুলনাত অনগ্ৰসৰ দেশবোৰত ইয়াৰ প্ৰচলন কিছু দেৰিকৈ হৈছে। আমাৰ ভাৰতবৰ্ষতো ইয়াৰ ব্যাপক প্ৰচলন হয় 1982 চনৰ নৱম এছিয়াডৰ পৰাহে। অনাতাঁৰৰ দৰে ইয়াৰো মূলতে হৈছে বিদ্যুৎ আৰু ইথাৰৰ ক্ৰিয়া। শক্তিশালী কেমেৰাৰ সহায়ত ছবি তুলি তাক পুনতে কিছুমান উজ্জ্বল আৰু কিছুমান অনুজ্জ্বল পোহৰ বিন্দুত পৰিণত কৰা হয়। তাৰ পাছত এইবোৰ বিদ্যুৎ তৰংগলৈ